নমস্কাৰ। বিশেষকৈ অন্য কাৰণত এই ভিডিঅ'টো দিয়া নাই। ৰেচন কাৰ্ড সম্পৰ্কত কথাটো ক'বলৈ মন যোৱাৰ কাৰণে বহুত চিন্তা কৰি ভিডিঅ'টো দিলোঁ। চাওক, আজি নতুন নিয়ম ওলাইছে। আকৌ সেই আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড যেনেকৈ নহ'লে কিবা নহ'ব কোৱা হৈছিল, ঠিক তেনেকৈ এতিয়া ৰেচন কাৰ্ডত বায়'মেট্ৰিক নকৰিলে ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নিজৰ নামটো ডিলিট হ'ব, কিবা চাউল নাপাওঁ কোনো ডাঙৰ কথা নহয়। ৰেচন কাৰ্ডত নামটো থকাটো বেছি জৰুৰী। সেইটো কাৰণে এই সম্পৰ্কত শ্বেয়াৰ কৰোঁ বুলি কথাটো মনটো বিশেষকৈ পাতল লাগিব আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলে। সেইটো কাৰণে মই কথাটো বিশেষকৈ ভিডিঅ' ৰূপেদি ইউটিউবত এইটো কাৰণেই দিছোঁ যে চৰকাৰে কি নকৰে। এতিয়া চাওক, প্ৰায় অসমৰ 100ত প্ৰায় 40% ল'ৰা বাহিৰত কাম কৰি আছে। ঠিক তেনেকৈ ময়ো কৰি আছোঁ। ঘৰখন এৰি ময়ো বাহিৰত তেনেকৈ কাম কৰি আছোঁ। এতিয়া কি হৈছে, ৰেচন কাৰ্ডত আপুনি ইয়াত বায়'মেট্ৰিক কৰিব লাগে। ঠিক আছে, বায়'মেট্ৰিক কৰিবলৈ নাইট ডিউটি কৰি আহিছোঁ, পোৱা নাই। বায়'মেট্ৰিক কৰিবলৈ ৰাতি ডিউটি কৰি আহি ৰুমত মুখ ধুই চাহ অকণমান খাই ওলাই গ'লোঁ। ওলাই গৈ দিনটো এতিয়া সোমাইছোঁ। এতিয়া টাইম কেইটা হৈছে 5:09 হৈছে। এই 5:09 মই জাষ্ট সোমাই ভিডিঅ'টো বনাইছোঁ। এই 5:09লৈকে মই ঘূৰি আহি নাইট ডিউটি কৰি অকণো নোখোৱাকৈ ওজাগৰে গোটেই ৰাতি ডিউটি কৰি আহি বৰ্তমান এই মাত্ৰ মই ৰুমত সোমাইছোঁ। কিন্তু কি হ'ল, বায়'মেট্ৰিক কৰিব নোৱাৰিলোঁ। ভাই, আদাৰ ষ্টেট যাব লাগিব। আদাৰ ষ্টেটৰ মানুহ আদাৰ ষ্টেটত যাব লাগিব। ইয়াত নহ'ব বুলি ক'লে। ঠিক আছে, আৰু তাতে গ'লোঁ। কৰিব পৰাহেঁতেনো মই আজিৰ দিনটোত কৰি শেষ কৰিব নোৱাৰোঁ। কাৰণ কেলৈ, মানুহৰ ইমান ভিৰ। সিহঁতেতো বুজি নাপায় না, বহুত দূৰৰ পৰা আহিছে, কিবা যেন ডিউটি কৰি আহিছে, সিহঁতৰ মতলব নাই। এতিয়া মানুহ লাইন পাতিব লাগিব। লাইনত মোৰ গোটেই দিনটো মোৰ আকৌ নাইট শ্বিফ্ট আছে। এতিয়া মোৰ বাকী ৰুমত মোৰ 4জন থাকে। সিহঁতি আহিব, এতিয়া বি শ্বিফ্টত গৈছে, সিহঁতি আহিব নাইটত বি শ্বিফ্ট কৰি আহি ৰাতি ৰুমত সোমাবহি। সিহঁতি আহি 9টা-10টা ৰুমত পাৰে ভাত পানী বনাই খোৱালৈকে সিহঁতৰ কেইটা বাজিব। মইতো নিজে বনাই খাই যাব লাগিব, বা টিফিন লৈ হ'লেও যাব লাগিব, বা সিহঁতলৈ বনাই থৈ হ'লেও যাব লাগিব। গতিকে আজি নহ'ল, কাইলৈও আকৌ মই ঠিক তেনেকৈ যাওঁ। মইতো শুব লাগিব না, নাইট ডিউটি কৰি আহিছোঁ। নাইটৰ অকণো খোৱা নাই, ওজাগৰে ডিউটি কৰি আহিছোঁ। গতিকে মইতো শুব লাগিব। গতিকে চাওক কিমান শাস্তি হৈছে। কি কৰিম একো ভাবিয়ে পোৱা নাই। গতিকে অলৰেডি কাৰ্ডত মোৰ নাম আছে, 3টা মানুহৰ, মোৰ ৱাইফৰ নাম আছে, মোৰ বাচ্ছাৰ নাম আছে, মোৰ নাম আছে। বায়'মেট্ৰিকটো 2টা মানুহৰ হৈ যাব, কিন্তু মই ইয়াত থকাৰ কাৰণে মোৰ বায়'মেট্ৰিকটো নহ'ব। গতিকে মোৰ চাউল নাপালে নাই, মোৰ কাৰ্ডত নাম নাথাকিলে নাই, মোৰ এইবিলাকত ঘূৰিবলৈ নাই। বাছ এক কথা।